মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল লিভ লাইফ উইথ অপৰাজিতা। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰো ভাল। আজি হৈছে ভেলেণ্টাইন্স ডে, 14 ফেব্ৰুৱাৰী। তো পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে ভেলেণ্টাইন্স ডেৰ বহুত বহুত শুভকামনা। আৰু এতিয়া মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, 8 বাজি গৈছেহে। তো এতিয়া গোটেই দিনটোৱে মই আজি আপোনালোকক দেখুৱাম ভিডিঅ'টোত কি কৰোঁ, কি বনাওঁ, কি কৰোঁ। তো এতিয়া মই ব্ৰেকফাষ্ট বনাবলৈ যাওঁ আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো। যদিহে ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই বনাই আছোঁ মিবানৰ কাৰণে পোহা, আৰু সি পোহা খাবলৈ ভাল পায়। আৰু এয়া মই ৰাতিয়ে বাদাম তিয়াই থৈছিলোঁ পানীত। বাদামৰ বাকলিখিনি এতিয়া মই গুচাই ল'ম। সি এনে বাদাম নাখায়, সেইকাৰণে মই বাদামখিনি ৰাতিয়ে তিয়াই থৈ বাকলিখিনি গুচাই কি কৰোঁ, সি ভাল পোৱা বস্তুৰ লগত মিক্স কৰি দিওঁ। ভালদৰে এনেকৈ ৰুকি ল'ম আৰু তাক সি যি খাই ভাল পায় তাৰ লগত তেনেকৈ মিক্স কৰি দিওঁ। তেতিয়া সি গম নাপায় আৰু ভালকৈ খায়। আপোনালোকেও এনেকুৱা কৰিব পাৰে। ল'ৰা ছোৱালী কিবা নাখালে সিহঁতে ভাল পোৱা বস্তুৰ লগত মিক্স কৰি দিব পাৰে। এতিয়া সি খাই আছে ধুনীয়াকৈ, তাক খুৱাই লওঁ মই। তো ফ্ৰেণ্ডছ, এতিয়া বহুত দেৰিয়ে হ'ল, মানে 11:30 বাজি গ'ল। ভাত বনাবৰ টাইমে হ'ল, হাজবেণ্ড আহিব ভাত খাবলৈ। আৰু এয়া চাওক কেনেকুৱা ৰ'দ ওলাইছে, বহুত ৰ'দ দিছে, কিন্তু বতাহো আছে ঠাণ্ডা ঠাণ্ডা, সেইকাৰণে চুৱেটাৰটো এটা পিন্ধি থাকিব লগা হৈছে। তো বলক চাওঁ, মানে আপোনালোককো দেখুৱাওঁ কি বনাওঁ আজি। ভাবিছোঁ ফুলকবিৰ এটা নতুন ৰেচিপি বনাওঁ। আচলতে ফুলকবি খাই খাই মোৰ আমনি লাগিছে, তো বেয়াই হ'ব ধৰিছে ফুলকবিটো। সেইকাৰণে ভাবিলোঁ আজি অকণমান নতুন ষ্টাইলত বনাই চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তো প্ৰথমতে মই ফুলকবিটো ভালকৈ ধুই লৈছোঁ। এতিয়া ফুলকবি অলপ অলপ ক'লা যে হৈছে সেইখিনি মই গুচাই ল'ম। তাৰপিছত ফুলকবিটো ধুনীয়াকৈ মিহি মিহিকৈ ৰুকি ল'ম। ফুলকবিখিনি ৰুকি ল'লোঁ আৰু ৰুকি হোৱাৰ পিছত মই ফুলকবিখিনিত অকণমান নিমখ দি ভালদৰে সানি অলপ সময়ৰ কাৰণে থৈ দিম। 5 মিনিটমানৰ পিছত মই ফুলকবিখিনিৰ পৰা চেপি ইয়াৰ এক্সট্ৰা পানীখিনি উলিয়াই ল'ম। এয়া ইমানখিনি পানী উলিয়াইছে। এতিয়া মই পানীখিনি পেলাই নিদিওঁ, থৈ দিম, গ্ৰেভিত ব্যৱহাৰ কৰিম। আৰু এতিয়া মই ফুলকবিখিনিত দিলোঁ অকণমান বেচন আৰু হালধি আৰু কেঁচা পিঁয়াজ। নিমখ মই আগতেই দি থৈছিলোঁ। তো এইখিনি ভালদৰে মিক্স কৰি মই সৰু সৰু লাড়ু বনাই ল'ম, মানে পকোৰা নিচিনাকৈ আৰু অকণমান চাইজটো কোফটা নিচিনাকৈ বনাই ল'ম। আৰু এইখিনি মই এতিয়া তেলত ফ্ৰাই কৰি ল'ম। কোফটাখিনি ভাজি হয় মানে মই গ্ৰেভিৰ কাৰণে ইয়াত লৈছোঁ পিঁয়াজ, আদা, নহৰু, বিলাহী আৰু কেঁচা জলকীয়া। এইখিনি এতিয়া মই কাটি মিক্সিত ভালদৰে পিচি ল'ম। এতিয়া মই কেৰাহীত তেলখিনি কম কৰি ল'ম আৰু সেই তেলত অকণমান জিৰা দিছোঁ আৰু জিৰাৰ এটা শুকান জলকীয়া দিছোঁ। তাৰপিছত মই তাত পেষ্টখিনি ঢালি দিম আৰু পেষ্টখিনি অকণমান লৰাই তাত মছলাখিনি হালধি গুড়া, ধনিয়া গুড়া, জিৰা গুড়া আৰু অকণমান গৰম মছলা আৰু লগত অকণমান নিমখ দি ভালদৰে লৰাই এইখিনি কম জুইত অলপ সময়ৰ কাৰণে ঢাকনি মাৰি থৈ দিম। 10 মিনিটমানৰ পিছত মই ঢাকনিখন গুচাই চাইছোঁ আৰু এইখিনি ভালকৈ ভাজি গৈছে, তেল ওলাইছে। আৰু এতিয়া ইয়াত মই ফুলকবি পানীখিনি ঢালি দিম। তাৰপিছত মই আকৌ অলপ সময় ঢাকনি দি ভাজিম। তাৰপাছত মই এতিয়া ইয়াত পানী দিম গ্ৰেভিৰ কাৰণে। তো মই অলপ বেছিকৈ পানী দিছোঁ। তাৰপিছত এইখিনি উতলিব দিম। ভালদৰে উতলি অহাত মই ইয়াত অকণমান ক্ৰীম দিছোঁ, তেতিয়া ভাল ক্ৰীমি ফ্লেভাৰ আহিবৰ কাৰণে। এতিয়া ভালকৈ লৰাই আকৌ অলপ
উতলিব দি তাত মই কোফটাখিনি ঢালি দিম আৰু এতিয়া 5 মিনিটমান ঢাকনি মাৰি থৈ দিম আৰু তাৰপাছত মোৰ কোফটা ৰেডি হৈ যাব। এয়া মোৰ ৰেডি হৈ গ'ল ফুলকবিৰ কোফটা। আনফালে মই এখন মাছৰুমৰ চব্জি বনাইছোঁ, বহুত চিম্পলকৈ বনাইছোঁ। বাছ কেৰাহীত জিৰা, জলকীয়া আৰু নহৰু দিছোঁ। তাৰপাছত একেলগে কেপচিকাম, পিঁয়াজ আৰু আলু দি দিছোঁ। আলুখিনি অলপ সিজাৰ পিছত মাছৰুম দিছোঁ আৰু তাৰ অলপ পিছত মই বিলাহী কাটি দিছোঁ। তাৰপিছত এইখিনি বাছ কম জুইত সিজিব দিছোঁ আৰু অলপ 5 মিনিটমান পিছত বাছ হৈ গ'ল মোৰ মাছৰুমৰ চব্জি। খাবলৈ ভাল হৈছিল। আমি ভাত পানী খাই হৈ গ'ল আৰু এতিয়া অকণমান ৰেষ্ট লওঁ আৰু মিবান এয়া মোৰ লগত শুব আছে আৰু কিতাপ লৈ লৈছে। অকণমান শুওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হাই কৈ দিয়া। হাই কোৱা আমি এতিয়া শুম। ঠিক আছে ফ্ৰেণ্ডছ, অকণমান দেৰিকৈ লগ পাই আছোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ শুই উঠিলোঁ, মানে শুৱা নাই, এনে অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া অকণমান বাহিৰত যাওঁ, ওলাই অকণমান খোজকাঢ়ি আহোঁ এনেই আৰু তলতে। তো আপোনালোককো দেখুৱাম, চাই থাকিব আমাৰ পৰিৱেশটো আজি আপোনালোককো দেখুৱাম, চাব। কি জোতা আনিছা? সি ৰেডি হৈছে পূৰা আৰু এতিয়া যাম ফুফু যাম। মোক পূৰা জোতা আনি দিছে ইয়া, মানে যিমান জল্দি হ'ব লাগে যাব লাগে আৰু ই ইমান ভাল পায় তলত যাব আৰু গ'লে আহিব নোখোজে। ব'লা চল তল লৈ লৈছোঁ পূৰা। এইকেইদিন বতৰটো বহুত বেয়া, মানে বহুত ঠাণ্ডা বতাহ আহি আছে, সেইকাৰণে লৈ লৈছোঁ। এইকেইদিন লৈ ল'ম আৰু সেয়া মিবান পূৰা ৰেডি। আজি বেছি মানুহ অহাই নাই, ঠাণ্ডাৰ কাৰণে নেকি। ঠাণ্ডা মানে এনেইতো ৰ'দ আছে, কিন্তু বহুত ঠাণ্ডা বতাহ দি আছে, সেইটো কাৰণে এইখিনি বতাহ। এতিয়া মই ইয়াতে খোজকাঢ়িম অকণমান আৰু মিবানে খেলিব পূৰা 2 ঘণ্টামান খেলিব ইয়াতে, তাৰপিছত ওপৰত যাম। আৰু এয়া মাহিৰ, আমি এতিয়া অলপ খোজকাঢ়িম আৰু এক্সাৰচাইজ কৰিম। আহা লাজতে হাঁহি আছে তাই। ঠাণ্ডা অলপ এক্সাৰচাইজ কৰিলোঁ আৰু এতিয়া অকণমান খোজকাঢ়িলোঁ, তাৰপিছত ঘৰত যাম।
হৈ গ'ল একদম আন্ধাৰ হৈ গ'ল 7 বাজি গ'ল এতিয়া আমি যাওঁ ৰুমত আৰু মাহী আৰু সেই আমি বান पार्टी करेंगे है ना मीबा पार्टी करेंगे चलो চাহি পালোঁ ঘৰ আৰু এতিয়া বহিছোঁ অকণমান আৰু মিবানো আছে তো তাক এতিয়া মই কিবা খাবলৈ দিওঁ আৰু তাৰপিছত অলপ পিছত হ'ব আৰু ৰাতি খানা বনাবলৈ তো আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ গোটেইখিনি আজি দিনটোৰ পৰাই দেখুৱালৈ মই আপোনালোকক আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদিহে ভাল পাইছে তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেন্তে বাই বাই